এইটো হৈছে ডিজিটেল মানুহ চাহ খাই খাই ঔষধ দিব বোলে ভিটামিনটো হৈছে RPS 76 সিস্টেম স্প্ৰে মেচিন এইটো এনেকৈ কৰিব পাৰে প্লাছ এইটো অফ অন নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখুৱাম আমি স্প্ৰে কৰি আছোঁ কাৰণ আমাৰ আলুকেইটা পাতবিলাক অলপ মানে মুৰহি গৈছে এইফালে চাব পাৰে এইবিলাক গোটেইখিনি আলু তো আমাৰ আলুবিলাক অলপ বেমাৰ ধৰিছে সেইকাৰণে আমি ঔষধ দি আছোঁ আজি তো গাইজ এইটো মানে ইলেক্ট্ৰনিক চিষ্টেম স্প্ৰে মেচিন ইয়াত ছুইচ অন কৰি দিয়ক তাৰপিছত এনেকৈ আৰু গৈ থাকক ইয়াত মিলাবও পাৰে এইটো দিছে মানে কোনটো দিছে এইটো লাইন এইটো দিয়া নাই আৰু এইটো পুৰণি চিষ্টেম হেণ্ডেল মাৰা তো আমাৰ আজিৰ পৰা আলু খেতিত মানে ঔষধ দিয়া ষ্টাৰ্ট আমাৰ আলু পুলিও হৈ গৈ আছিল গতিকে আমি আজি ভিটামিন দিছোঁ ভিটামিনটো হৈছে RPS 76 তো গাইজ আমি এইটো ঔষধ ইউজ কৰিছোঁ আমি প্ৰথমবাৰ আলু খেতি কৰিছোঁ সেইকাৰণে আমি ভালকৈ বেছি নাজানো তো এইটো আমি ইউজ কৰিছোঁ ভাল হ'বনে নাই নাজানো আপোনালোকে কমেণ্ট কৰি জনাব এইটো দিছে 50 ml আমি 50 ml কে দি আছোঁ তো গাইজ এইটো হৈছে ইলেক্ট্ৰনিক চিষ্টেম স্প্ৰে মেচিন এইটো এনেকৈ কৰিব পাৰে প্লাছ এইটো অফ অন আজিৰ ভিডিঅ'টো আমাৰ আলুত ঔষধ দিয়াখিনিয়ে হ'ব এইটোখিনিয়ে আমাৰ আজিৰ ব্লগটো হ'ব তো গতিকে আপোনালোকে চাই থাকিব আৰু এইফালেদি সকলোৱে মিলি ঔষধ দি আছোঁ আমি তো গাইজ এতিয়া মই অলপ ৰেষ্ট লৈছোঁ আৰু এইটো হৈছে ব্ৰিটিছৰ আদিম যুগৰ হেণ্ডেল মাৰা স্প্ৰে মেচিন তো গাইজ এতিয়া আমি চাহ খাম এইফালে আমাৰ বাইদেৱে চাহ আনিছে নদীৰ পাৰত চাহ খাই আছোঁ এইটো হৈছে ডিজিটেল মানুহ চাহ খাই খাই ঔষধ দিব বোলে টেলেণ্ট এতিয়া চাহ খোৱাৰ পিছত তামোল খাই আছোঁ তাৰপিছত তামোল চামোল খাই চাহ তাহ খাই পেলাই এতিয়া আকৌ মেচিন লৈ পেলাই আকৌ কামত লাগি গ'লোঁ এতিয়া মই এইটো ব্ৰিটিছ আমলৰ হেণ্ডেল মাৰা মেচিনটো ইউজ কৰি চাম কেনেকুৱা হয় বহুত কষ্ট হ'ব চাগে অঁ দাদা এইফালে চাওক এইটো কষ্ট নে আৰাম কষ্ট হয় তো এইটো মই অলপ এইটো দি চাম